নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক জনাবলৈ বিচাৰিছোঁ ৰং চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক শকুন্তলাৰ শংকৰ চৰিত্ৰটোৰ বিষয়ে। যদি আপোনালোকে শংকৰৰ প্ৰকৃত তথ্য জানিব বিচাৰে তেন্তে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। শংকৰৰ প্ৰকৃত নাম হৈছে মানস প্ৰতীম মুদৈ আৰু তেওঁ জন্মগ্ৰহণ কৰিছিল নগাঁও জিলাৰ ৰহাৰ মুদৈ গাঁৱৰ নামৰ এখনি সুন্দৰ গাঁৱত। তেওঁৰ জন্ম তাৰিখ হৈছে 8 জুন। তেওঁ ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে আৰু ৰহা হায়াৰ ছেকেণ্ডেৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰে। যদিও তেওঁ নগাঁৱৰ GNDC কমাৰ্চ কলেজত নামভৰ্তি কৰে বিকমত, কিন্তু বিভিন্ন কাৰণবশতঃ তেখেতৰ বিকম কমপ্লিট নহয়, সেয়েহে তেওঁ BA কমপ্লিট কৰে গুৱাহাটীৰ চিটি কলেজৰ পৰা আৰু বৰ্তমান তেওঁ মৰিগাঁও আইন মহাবিদ্যালয়ৰ পৰা ল কৰি আছে আৰু তেখেতে এবাৰ 5th ছেমিষ্টাৰৰ ষ্টুডেণ্ট আৰু লগতে তেওঁ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক। সৰুৰে পৰা তেওঁ অভিনয়ৰ লগত খুবেই জড়িত। নাচ গান কৰি ভাল পোৱা মানস প্ৰতীম মুদৈয়ে ৰহাৰ অকণি কবিতা ঘৰৰ পৰা তেওঁৰ নাচ গান অভিনয় আদি আৰম্ভ কৰে। তেওঁ অভিনয় কৰা চিনেমাৰ ভিতৰত TRP মুভি অন্যতম আৰু তেখেতে যোৱা বছৰ 2020 চনত কাজলপ্ৰিয়া নামৰ ৰেঙনিত সম্প্ৰচাৰিত হোৱা ধাৰাবাহিকত নিৰ্বাণ চৰিত্ৰটো ৰূপায়ণ কৰিছিল আৰু তেখেতে এগৰাকী অভিনেতা হোৱাৰ উপৰিও এজন ভাল প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট। মানস প্ৰতীম মুদৈৰ ঘৰত তেওঁৰ দেউতাক, মাক আৰু এগৰাকী ভণ্টি আছে। দেউতাকৰ নাম অনিল চন্দ্ৰ মুদৈ আৰু মাক যোগমইনা দাস মুদৈ আৰু ভণ্টিৰ নাম নন্দিতা দাস মুদৈ। বৰ্তমান সময়ত ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুনয়না ফুকন মহন্তৰ দ্বাৰা পৰিচালিত শকুন্তলাত তেওঁ শংকৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে আৰু আপোনালোকে সেই চৰিত্ৰটো কেনে পাইছে কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ' আগলৈও পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো বজাবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ ছ' মাছ।